আকৌ এটা ভিডিঅ'ৰ মাজলৈ আহিলোঁ। আজি মানে ভিডিঅ'লৈ অহাৰ এটা বিশেষ কাৰণ আছে। মানে আজি আমাৰ ঘৰৰ ওচৰৰ যিটো মন্দিৰ আছে, মোৰ মাহঁতৰ ঘৰৰ কাষৰ মন্দিৰটোত মানে আজি ৰাজহুৱা মনসা পূজাখন আছে, য'ত আমি যাম আৰু আপোনালোক সকলোকে দেখুৱাম মনসা পূজা। আমি পূজাত গৈ পিনে আকৌ লগ পাই আছোঁ। মোৰ লগত আছে, মোৰ লগত যাব এয়া গুডু, মীনাক্ষী আৰু এয়া আছে ঈশানী। এয়া মোৰ লগত যাব। এতিয়া আমি সকলোৱে যাম পূজাত, তাৰপিছত আকৌ দেখা পাম আৰু আই মনটো চেম লগ পাম। এতিয়া পূজা মই মানে ফুড চুট লৈ ল'লোঁ। এতিয়া আমি যাম য'ত আমি খিচিৰি বনাই আছে ৰাইজসকলে, য'ত মানে আমাৰ খুৰাসকলে খিচিৰি বনাই আছে, আৰু খিচিৰি বনোৱা জেগাত যাই কিনে দেখাই দিম আজি মই ক'ত খিচিৰি বনোৱা হৈ আছে। লোকেল পূজাটো, গতিকে দেখা যাব বাৰু ক'ত কি খিচিৰি বনোৱা হৈ আছে আৰু ক'ত কেনেকৈ খাবলৈ পাওঁ। এতিয়া আপোনালোক লৈ যাওঁ তালৈ। এয়া আহি পাই গ'লোঁ, ইয়াতে মই খিচিৰি বনাই আছে। খুৰাহঁতে মই খিচিৰি বনাই আছে। পুৰা কেতিয়াৰ পৰা বনাই আছে খিচিৰি? ৰাতিপুৱা কেইটামান বজাৰ পৰা বনাই আছে? ৰাতিপুৱা 5টা বজাৰ পৰা খিচিৰি বনাই আছে, আৰু লাষ্ট এণ্ডিং চাগে এতিয়া হ'ব আৰু মানুহে খাবলৈ আৰম্ভ কৰিছে। আমাৰ ৰাজীৱ দা লোকেল বয়, চব এইবিলাক লোকেলে হয়। খুৰাহঁত এইটো আমাৰ পানীৰ টেংকি, ৰামনগৰ উন্নয়ন সমিতিৰ পানীৰ টেংকি হয় এইটো। ঠিক আছে, এতিয়া আমি তলত গৈ কিনে লগ পাম। এয়া আমাৰ এবাৰ ডাঙৰ পূজাৰী এজন আহি আছে, মানে মোক দেখি মোৰ তাত ফচল দিবলৈ আহি আছে। বহুত মানুহ হৈ গ'ল, সেইকাৰণে আকৌ ইয়াতে ব্ৰেক মাৰি আহি আছে বাৰু। চাওক কিমান মানুহ হৈ আছে, দেখিছে তলত বহুত মানুহ আছে। তলত এয়া ভাস্কৰ দা কৈ দে, জয় মা মনসা কৈ দে এবাৰ। জয় মা মনসা। এয়া ভাস্কৰ দা লোকেল বয়। ঠিক আছে, অলপ পটজলটো খাই লওক। ভালে লাগিল। আকৌ লগ পাম আপোনালোকক তলত গৈ পিনে। মই মানে আপোনালোকক জনাবলৈ পাই সুখী হ'লোঁ, ইয়াতে এটা লগ পাই গ'লোঁ আমাৰ ধনেশ্বৰ বৰ্মন খুৰা। এজন নামৰ পাঠক হয়, খুব ভাল নাম গায়। যদি আপোনালোকে বিচাৰে আপোনালোকৰ যিটো দল আছে তেখেতসকলক আপোনালোকে নিমন্ত্ৰণ কৰিব পাৰে। কৈ দিয়ক আপোনাৰ বিষয়ে অলপমান। আপুনি আজি পূজাত আহিছে নিশ্চয়? মই মনসা পূজাত আহিছোঁ। কেনেকুৱা লাগিল আপোনাৰ পূজাত? একদম বঢ়িয়া লাগিছে। এইটো আমাৰ ঐতিহ্যমণ্ডিত মন্দিৰ মনসা মন্দিৰ। ইয়াত বহুত ৰাইজৰ সমাগত হয়। ইয়াত আহি ইয়াত বিৰাট ভাল লাগিল। আচ্ছা, আপোনাক লগ পায়ো মোৰ খুব ভাল লাগিল, আৰু আপোনাক নিমন্ত্ৰণ জনাব বুলি মোৰ ছাবস্ক্ৰাইবসকলে মই আশা কৰিলোঁ। নিশ্চয় মানে পূজাত আহিছোঁ যেতিয়া এবাৰ আমাৰ গোটেই সমস্ত ৰামনগৰবাসীক এবাৰ দেখাই দিছোঁ। এইবিলাক চিল্লাৰ পাৰ্টি, এবাৰ চিল্লাৰ পাৰ্টিকেইটাক দেখাই দিছোঁ, আৰু এইকেইটা পুননগৰবাসী, আৰু এইবিলাক ৰামনগৰৰ লোকেল বাসী। এইবিলাক পিছপিনে ঘূৰি আছে চব।
মই তোমাক দেখাই দিম তাৰপিছত আমি গোটেইকেইটা পৰা ৰাওনা হ'ম পূজা শেষ হোৱাৰ কাৰণে এতিয়া ঘৰত গুচি আহিলোঁ আজিলৈ এই ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিম বুলি ভাবিছোঁ কাৰণ দীঘলীয়া হৈছে ভিডিঅ'টো পূজাখন বহুত দীঘলীয়া হৈছে যিহেতু ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ সেইকাৰণে ইয়াতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ যদি এইটো ভিডিঅ'টো চাই কিনে যদি আপোনালোকে ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু হয় তেনেহ'লে কমেণ্ট কৰিব বেয়া হ'লেও কমেণ্ট কৰিব তেতিয়াহে মই আগুৱাই যাম দেখুৱাই দিব আঙুলিয়াই দিব যিটো ভুল হয় নিশ্চয় আগুৱাই যাব পাৰিম চাগে তো আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ আগলৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ গুড বাই